खुलुमबाय आं जनत नार्जारि आंनि एनजे निउज चेनेलाव नोंथांमोन बयखौबो बरायबाय। बे एनजे निउज चेनेलनि गेजेरजों बिटिआरनि गुबुन गुबुन रादाबफोरखौ फोसावनाय जायो। नोंथाङा दासिमबो बे आंनि एनजे निउज चेनेलखौ साबस्क्राइब खालामाखैब्ला अन्नानै साबस्क्राइब खालामनो हास्थायदों आरो लोगोसे खाथियाव थानाय बेल आइकनखौ थुनानै होदो जाहाथे आंनि गोदान गोदान भिडिअआ नोंथांनिसिम गिबियाव सहैनाय बायदि। बिदिब्ला फै दिनैनि रादाबाव मा दङ जों नायलांदों। बायदि जानो थांगासिनो दङ। बे बारनि इलेक्सना बिजेपिनि भटारफ्रानो बिजेपिनि हेंथायै खुद्रिनायखौ जों नुनो मोनदों। मख'नो गोनांदि बिजेपिनि भटारफ्रानो बे बाराव दिलीप शइकियानि सायाव भरसा गैयैखौ नुदों। दुर्गादास बर' ভাবো এইবাৰ ৰিজাল্ট প্ৰথমবাৰৰ কাৰণে 20 বছৰ পিছত সমষ্টিটোৰ নাম বদলিছে, কিছু এৰিয়া বেছিকৈ সোমাইছে, কিছু এৰিয়া ইয়াৰ পৰা কাট খাইছে, কিন্তু তাৰ ভিতৰতো কেন্দ্ৰীভূত হৈছে পূৰ্বৰ অঞ্চলসমূহে ইয়াত বেছিকৈ থাকি গৈছে, নতুনকৈ অন্তৰ্ভুক্ত হৈছে। সেইফালৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ যি ভোটাৰ্ছ আছে তেওঁলোক যথেষ্ট নাৰ্ভাছ হৈছে। মই অন্য ৰাজনৈতিক দলৰ কথা কোৱা নাই, প্ৰচণ্ডভাৱে ভাৰতীয় জনতা পাৰ্টিৰ ভোটাৰসকলৰ মাজত দিলীপ শইকীয়া বিৰোধী ঢৌ আছে। মই আচৰিত হৈছোঁ এইকাৰণে যে যিমান নেতা ইয়ালৈ ভোট বিচাৰিব আহিছে দিলীপ শইকীয়াৰ পক্ষত, তেওঁলোকে দিলীপ শইকীয়াৰ নামটো ক'বলৈ ভয় কৰিছে, দলৰ নামত ভোট খুজিছে যে মোদী ডাঙৰীয়াক ভোট দিয়ক, আপোনালোকে বিজেপি দলক ভোট দিয়ক, পদুম ফুলত ভোট দিয়ক, তেনেকুৱা ধৰণৰ বক্তব্য তেওঁলোকে ৰাখিছে। দিলীপ শইকীয়াক পুনৰ আপোনালোকে নিৰ্বাচিত কৰক, এনেকুৱা বক্তব্য তৃণমূল পৰ্যায়ৰ পৰা প্ৰধানমন্ত্ৰী যিসকল ইয়াত আহি গ'ল, প্ৰধানমন্ত্ৰীও এবাৰ আহিছে, যে তেওঁ নিজৰ নামত ভোট খুজিছে। মংগলদৈত আছে নাড্ডাই কওক, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কওক, তেওঁলোকে দিলীপ শইকীয়াৰ নামত ভোট খুজিবলৈ যেন ক'ৰবাত সাহস কৰা নাই। এইকাৰণে যে দিলীপ শইকীয়াক প্ৰচণ্ডভাৱে নিজৰ দলৰ হাজাৰ হাজাৰ কৰ্মীয়ে বিৰোধিতা কৰিছে আৰু অন্য দলৰ কৰ্মীয়ে বিৰোধিতা কৰাটো স্বাভাৱিক। मानगोनां नरेन्द्र मदिया भारतनि साफ्रोम नोगोरारिफोरनि गोसोखौ रंजाहोनो हादों। बिटिआर सिएम प्रमद बर' নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতৰ সকলো নাগৰিকৰ মন জয় কৰিব পাৰিছে, হৃদয়টো জয় কৰিব পাৰিছে। বিভিন্ন কাম কাজ, বিভিন্ন যিখিনি নেতৃত্ব দিলে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও অসমৰ যিখিনি নাগৰিক আছে তেখেতসকলৰ হৃদয়টো জয় কৰিব পাৰিছে। আগতো তেখেতে বহুত কাম কৰিছে, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া হোৱাৰ পিছত তেখেতৰ যিখিনি কল্যাণকামী আঁচনিবিলাক দৰিদ্ৰ মানুহৰ কাৰণে, ৰুৰেল এৰিয়াৰ কাৰণে, খেতিয়কৰ কাৰণে, মহিলাৰ কাৰণে, এই কথাবিলাক মানুহে বহুত ভাল পাইছে। আৰু ইয়াৰ কাৰণে এই নিৰ্বাচন আমাৰ একপক্ষীয় নিৰ্বাচন, ইয়াত কোনো প্ৰতিদ্বন্দ্বী নাই। আৰু আপোনালোকে চাব দৰং ওদালগুৰি সমষ্টিত বহুত লিড হ'ব আমাৰ কেণ্ডিডেট। इन्टायर क'क्राझार समष्टि हिसाबै जोंनि बिपिएफ दोलोआनो देरहागोना रोखा आरो दरं उदालगुरि समष्टियावबो जोंनि बिपिएफ दोलोआनो देरहानो थांगासिनो दङ। दरं उदालगुरि आरो क'क्राझारावबो एखे 2 लाख फारागथियाव जोंनि बिपिएफ दोलोआनो देरहागोन। हाग्रामा महिलारी বিপিএফ দলৰ হৈ পেলাই আমি যিটো প্ৰচাৰ অভিযানত যিটো দেখিবলৈ পাইছে খুব পজিটিভ, খুব ভাল, পৰ্বজৰা হিচাপেও ভাল আৰু এণ্টায়াৰ কোকৰাঝাৰ লোকসভা হিচাপে আমি জিকিমে। আৰু আজি দৰং ওদালগুৰি যিটো লোকসভা ইয়াতো ভোট হৈ আছে। এতিয়া আমি যিখিনি পাই আছোঁ মাজতে আমাৰ বিপিএফ দলে উইনাৰ হ'বলৈ গৈ আছে। বিৰাট ভাল, এতিয়া বিৰাট ভাল সেইখিনি কথা। নাই, ডিফাৰেঞ্চটো দৰং ওদালগুৰি আৰু কোকৰাঝাৰ প্ৰায় ছেম হ'ব। 2 লাখ ডিফাৰেঞ্চটো থাকিব, 2 লাখ ডিফাৰেঞ্চ থাকিব। মুঠতে খুব ভাল, দৰং ওদালগুৰিটো বিৰাট ভাল আৰু কোকৰাঝাৰো ভাল, সেইখিনি কথা। दरं उदालगुरियाव जोंनि बिपिएफआ नेशनेल पार्टिखौ फेजेननानै फैबाय। बिटिसिनि चिफ हाग्रामा महिलारी দৰং ওদালগুৰিত আমি নেশ্যনেল টিমটো হাৰাই পেলাই আহিছোঁ। নেশ্যনেল টিম বুলি ক'লে আমাৰ কংগ্ৰেছ আছে, বিজেপি আছে। এই দুটা টিমটো আমি দৰং ওদালগুৰিত বিপিএফ দলে হাৰাই পেলাই আহিছে। তো ইয়াৰ তুলনাত কোকৰাঝাৰতো নাইয়ে, বিজেপিটো কেণ্ডিডেট নাই, দিয়া নাই। কংগ্ৰেছে দিছে, এনে নামত দিছে।
আৰু আমি যেটো দেখিছে কোকৰাঝাৰ লোকসভাৰ আমাৰ লগত যুঁজ কৰিব পৰা দলে নাই এতিয়া দলে নাই ইউপিপিএল আছে এটোটো কাম নাই ইউপিপিএল আছে নিজৰ ভিতৰতে কিমান কাজিয়া ইহঁতে ভোট দিবনে কোন বিজেপি কৰ্মীবিলাকে ইউপিপিএল মানে ভোট দিব ঘটনাটো এনেকুৱা হৈছে যোৱাকালি দৰং ওদালগুৰি ক্ষেত্ৰত ইউপিপিএলৰ বড় ভোটাৰবিলাক ভিতৰে ভিতৰে নাঙলত মাৰি দিছে তো সেইবিলাক কথাটো বিজেপিয়ে গম পাইছে বিজেপিয়ে গম পাইছে যে ইউপিপিএল ছাপৰ্টাৰ বহুত বড় মানুহে বিজেপিক ভোট নিদি পেলাই নাঙলত দিছে সেইটো চিয়ৰ আৰু এতিয়া এইবিলাক কথাটো শুনিছে বা গম পাইছে বিজেপি ৱাৰ্কাৰসকলে তো আলোচনা হৈ আছে ইহঁতৰ ভিতৰত বিজেপি কৰ্মী বা বিজেপি ভোটাৰে এইবাৰ কোকৰাঝাৰ লোকসভাত ইউপিপিএলক ভোট নিদিব ইহঁতে উল্টা মাৰিব ভিতৰে ভিতৰে নাঙলত দিব